Good morning guys. এতিয়া আমি আহি আছো চেৰাপুঞ্জী ৰোডত কিয়নো তাতে আছে কেবাটা ওয়াটাৰফল আৰু কেভ অলপ দূৰ আহি ৰাস্তাত দেখা পালো এটা ভিউ পইণ্ট ইয়াৰ পৰা চহৰখনৰ আধা দেখা পোৱা যায় সো ইয়াতে অলপ টাইম ৰলো আৰু মাইণ্ডটো ফ্ৰেছ লাগিল আৰু এয়া আমি চহৰখনৰ আধা এনেদৰে দেখাব ট্ৰাই কৰিছো এজোপা হল চেৰি ব্লজম ফ্লাৱাৰ সো অকণমান দেখাই দিলো এয়া পুনৰ আমি পাহাৰৰ একাবেকা পথেৰে যাত্ৰা আৰম্ভ কৰি আছো চেৰাপুঞ্জী চাবৰ কাৰণে চেৰাপুঞ্জী মানে তাত থকা যিকেইটা ওয়াটাৰফল আৰু কেভ হেকিটা চাবৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি আছো চাকচোন কিমান ভাল লাগিছে আৰ্লি মৰ্নিং এনেদৰে একদম কোনো জাম নথকাকৈ আমি আহি আছো এ পাহাৰবোৰ দেখিছে যে ইমান সুন্দৰ লাগিছে নহয় ভিডিও চাই আপোনালোকে কেনেকুৱা পাইছে নাজানো কিন্তু আমাৰ খুব ভাল লাগিছে দেখি এফালেদি যাওঁতে ইয়াতে দেখা পালো ৰাস্তাৰ কাষত ফুটপাথত এনেদৰে মহিলাসকলে মাকৈ যাক আমি ভুট্টা বুলি ক'ব পাৰো হেয়া বেছি আছিল আৰু এনেদৰে আহি দেখা পালো আমি জিপ লাইনিংৰ বাবে মানুহবোৰ ৱেট কৰি আছিল সো আমিও ৰখিনাটাকি ইয়াতে নামি দিলো চাবৰ কাৰণে আৰু এয়া চাওকচোন কেনেদৰে তেওঁলোকে জিপ লাইনিংৰ কাৰণে ইটো পাহাৰৰ পৰা সিটো পাহাৰলৈকে বহুত চাইড মানুহবোৰ ৰখি থাকে এই জিপ লাইনিং Pioneer Adventure Tour.com চলাই আছে ইয়াত পাৰ পাৰসন 500 আৰু ইয়াত দুটা লাইন আছে লং লেন্থ 1000 rupees জিপ লাইনিংৰ বাবে সেফটি বেল্ট হ্যান্ড গ্লাভছ আদি প্ৰথমে পিন্ধাই দিয়া হয় লগতে এটা হেলমেট পিন্ধোৱা হয় সো কোনো প্ৰবলেম নাথাকে এয়া চাওক জিপ লাইনিং কৰিবৰ বাবে মানুহ আহি এনেদৰে ৰেডি হৈ আছে আৰু তেওঁলোকে এয়া পিন্ধাই আছে সেফটি বেল্ট আৰু গ্লাভছ আৰু তেওঁলোক প্ৰায় ৰেডি হৈছে সঁচাই দেখি খুব ভাল লাগিল কিন্তু নিজে যাবৰ কাৰণে অলপ ভয় লাগিলে সো সেইবাবে জিপ লাইনিং নকৰিলো ইয়া চাওক গাইডজনে কেনেদৰে জিপ লাইনিঙত কেনেদৰে ধৰি থাকিব লাগিব কি কৰিব লাগিব সকলোখিনি কথা তেওঁলোকক বুজাই দিছিলে আৰু এয়া তেওঁলোকে ৰেডি হৈ গল যাবৰ কাৰণে আৰু এয়া চাওক তেওঁ পঠাই দিলে মোৰ কিন্তু দেখি খুব ভয় লাগিছে কিন্তু যি সকলে কৰিছে তেওঁলোকৰ মুখত হাঁহি বিৰিঙি আছে এয়া চাওক আপোনালোকে নটিচ কৰিলে দেখা পাব পাহাৰৰ ইফালৰ পৰা সিফাৰলৈ লং লেন্থত এজন মানুহে ইয়া জিপ লাইনিং কৰি আছে একদম সৰু অকমান কিবা টেডি টাইপ লাগিছে দেখাত তেওঁ এই জাস্ট আহি পাই গলহি আৰু তেওঁ কৰা জিপ লাইনিংৰ ফিজ আছিল 1000 rupees আৰু এয়া আমি ওপৰত আহি গলো বহুতো মানুহে পাহাৰৰ কাষত সেলফি ললে আৰু বহুতে ফটো ক্লিক কৰিছিল সো আমি ৰখি নাথাকি কেখনমান সেলফি ললো আৰু লগতে ফটো শুট কৰিলো যেহেতু আমি আৰ্লি মৰ্নিং আহিছিলো বিশেষ একো খোৱা নাছিলো হে আমি ৰাস্তাৰ কাষৰ দোকানৰ পৰা কিবাটা কিনি খাই ললো আৰু এয়া চাওক এতিয়াও আমি দেখাব ট্ৰাই কৰি আছো আপোনালোকে ভালদৰে নটিচ কৰিলে দেখা পাব যে ইটো পাহাৰৰ পৰা সিটো পাহাৰলৈ এনেদৰে মানুহ জিপ লাইনিং কৰি আছে আৰু সঁচাই দেখি খুব ভাল লাগিছিল সমগ্ৰ পৰিবেশটো ইমান সুন্দৰ লাগিছিল এনেকুৱা লাগিছিল যে আমাৰ ঘৰৰ ওচৰত হোৱা হলে সদায় মৰ্নিং উঠি পেলাই তাতে অলপ ৰৈ চাই থাকিলোহেঁতেন এয়া আমি পুনৰ পাহাৰৰ একাবেকা পথৰ মাজেৰে তাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি যাত্ৰা আৰম্ভ কৰিছো আমাৰ ডেষ্টিনেশ্যন পাবৰ বাবে আৰু বেছি দূৰ নাই আৰু আমাৰ ডেষ্টিনেশ্যন পাবৰ বাবে চাই থাককচোন আপোনালোকে আমাৰ লগতে ভিডিঅ'টি আৰু এয়া আহি পাই গলোহি আমি ৱাকাভা ৱাটাৰফলছ যিটো হয় আমাৰ ডেষ্টিনেশ্যন সো আমাৰ ডেষ্টিনেশ্যন পাই যোৱাৰ পিছত আমাৰ খুব ভাল লাগিলে আৰু এয়া চাকচোন মেইন গেট আৰু এয়া মেইন গেটেদি মই সোমাই গৈ আছো আৰু ইয়াতে বোলে খাচী ৰজাৰ বহুতো সিম্বল পোৱা যায় তো চাও হকচোন আৰু মিষ্টাৰে যিমান পাৰে সিমান ভিডিঅ'টোৰ জৰিয়তে গোটেই পৰিবেশটো দেখাব ট্ৰাই কৰি আছে ইয়াতে আছে কাৰ পাৰ্কিং প্লেচ আৰু খোৱা যে দেখা পাইছে পাৰ্কিং প্লেচৰ ওচৰতে আছে এটা পিৰামিডৰ নিচিনা সেই বস্তুটোৰ ওপৰত আছে এটা ককৰ হেন অৰ্থাৎ এটো হৈছে খাচী ৰজাৰ সিম্বল কাৰণ তেওঁলোকে আগতে ককৰ হেন পূজা কৰিছিল মানে মুৰ্গীক পূজা কৰিছিল আৰু ইয়াতে বহিবৰ বাবে এনেদৰে বনাই দিয়া হৈছে আৰু তাৰ কাষতে আছে এখন দোকান যৰ পৰা আমি চিপছ হক বা কি আপোনাৰ লাগতিয়াল কিবা খোৱা বস্তু ল'ব পাৰে ইয়াতে ভিতৰত সোমাবৰ বাবে এন্ট্ৰি ফিজ লোৱা হয় সো আমি টিকেট কাটি ললো এয়া চাওক আমি দুই ভিতৰলৈ সোমাই আহিলো আৰু মই অলপ এনে ইফালে সিফালে চাইছো অলপ এনে ঘূৰি পকি চাইছো ভাল লাগিছে খুব আৰু যিমান পাৰো আমি তললৈ নামি যাব লাগিব কিয়নো একেবাৰে তলতে আছে ৱাটাৰফলটো
সো ইয়া নামিব ট্ৰাই কৰি আছো সঁচাই ইমান সুন্দৰ লাগিছে পৰিৱেশটো একদম নীলা নীলা সেউজীয়াৰ ওপৰত নীলা পাবকচোন কেনেকুৱা লাগিব আৰু এয়া মই গৈ আছো আৰু ইয়াতে সাইডত এখন বৰ্ডত হেং কৰি থোৱা আছিল মানে লিখি থোৱা আছিল যে সেলফি ডেঞ্জাৰ জোন সো আমি হেমতে মানি চলিলো আৰু অলপ দূৰ গৈ দেখা পালো এখন জুলনা সো ভাবিলো ইয়াতে অলপ জুলি লওঁ একেবাৰে শৈশৱৰ মইজনী হৈ পৰো কিয়নো মই শৈশৱৰ পৰাই জুলনা খেলি বহুত ভাল পাওঁ সেয়ে ভাবিলো খেলি লওঁ আৰু মিষ্টাৰে কোনো বাধা নিদিলে ক'লে যি মন যায় কৰিলো এতিয়াই এয়া চাওকচোন মই কেনেদৰে সৰু বাচ্চাৰ দৰে জুলনা জুলি আছো কিন্তু সঁচাই খুব ভাল লাগিল জুলি আৰু এয়া চাওক চাৰিওফালৰ পাহাৰৰ মানে ৱাকাবা ৱাটাৰফলছৰ পৰিৱেশ দেখাব ট্ৰাই কৰিছো আৰু এয়া আমি তললৈ নামি গৈ আছো কিয়নো এতিয়ালৈকে আমি ৱাকাবা ৱাটাৰফলছ পোৱা গৈ নাই ইয়াৰ সাইডত এনেদৰে ধৰিবৰ বাবে ৰেলিং দিয়া হৈছে আৰু চিৰিবোৰ অলপ তেৰা বেকা ওখ চাপৰ এনেদৰে নামিবৰ কাৰণে অলপ প্ৰব্লেম হয় এনেদৰে অলপ দূৰ আহাৰ পাছত আমি ৱাকাবা ৱাটাৰফলছ পাই গলোহি আৰু এয়া চাওক আমি ৱাকাবা ৱাটাৰফলছত এনেদৰে পানীৰ লগত ধেমালি খেলি আছো এটোই হৈছে ৱাকাবা ৱাটাৰফলছ এয়া ওপৰৰ পৰা পানী পৰি আছে আৰু ময়ো অকণমান পানীৰ লগত ধেমালি খেলি ললো সঁচাই খুব ভাল লাগিল তাৰ পৰিৱেশটো চাই আৰু এনেদৰে ওপৰৰ পৰা পানী পৰি থকা দেখা পাই খুব ভাল লাগিল এই জেগাটুকুৰাত এনেকুৱা লাগিছিল যেন একেবাৰে থাকিয়ে যাম ইয়াতে ইমান সুন্দৰ জাগা আৰু ইমান সুন্দৰ পৰিৱেশ মই অকণমান নাচিয়ে দিলো মিষ্টাৰেও হাঁহিত থাকিব নোৱাৰা হ'ল কিয়নো মনটোত ইমানেই ফুটি লাগিছিল যে মই ৰ'বই নোৱাৰিলো আৰু ইয়া মিষ্টাৰেও অকণমান পানীৰ লগত ধেমালি খেলা দি খেলিলে আৰু এই চেগতে ময়ো দুটামান ৰিলছ বনাই ললো তেওঁৰ মনটো সঁচাই খুব আনন্দিত হৈ উঠা যেন দেখা পালো সঁচাই খুব ভাল লাগে এনেকুৱা পৰিৱেশত গৈ যদি দুজনৰ মনটো খুব আনন্দিত হৈ উঠে তাতকৈ ডাঙৰ কথা কিবা আছেনে আৰু অলপ দূৰ ওপৰলৈ আহি আমি এনেদৰে ৱাকাবা ৱাটাৰফলছৰ সমগ্ৰ দৃশ্যটো দেখাবলৈ ট্ৰাই কৰিলো আৰু ইয়া আমি ফ্ৰণ্ট কেমেৰাৰ যোগেদি দুইজনে একেলগে থাকি আপোনালোক সকলোকে দেখাম বুলি ভাবিছো ৱাটাৰফলছৰ দৃশ্যটো সঁচাই খুব ভাল লাগিছে কিন্তু তাৰ মাজতে আমাৰ খুব ভাগৰো লাগিছে কিয়নো তললৈ নামি যাওঁতে যিমান আগ্ৰহেৰে গৈছিলো ওপৰলৈ উঠি আহোঁতে যিহেতু মই অলপ শকত মানে ফেটি হৈ গৈছো সেইকাৰণে অলপ ফুপনি উঠিছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে তো আজিলৈ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছো আৰু ইয়াৰ পিছৰ পাৰ্টবোৰ চাবলৈ আপোনালোকে নাপাহৰিব লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব